জনাইছো সুপ্ৰভাত সকলোলৈকে আজি ভিডিওটো পাকঘৰৰ পৰা আৰম্ভ কৰিছো আৰু আজি গৃহিণীসকলৰ বাবে সৰু এটা টিপছ লৈ আহিছো আপোনালোকৰ মাজলৈ আমাৰ কাঁহৰ কাঁহী বাতিবোৰ এনেও যদি ৰাখো এনেকৈ কুলা কুলা দাগ পৰি যায় হনে দেখিছনে আমি যদি ইউজ নকৰাকেও ৰাখো এনেকা কুলা কুলা দাগ নিচিনা হৈ যায় আৰু সেই দাগখিনিৰ পৰা আপোনালোকে কেনেকৈ চাফা কৰে আৰু মই কেনেকৈ চাফা কৰোঁ সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আহক তেতিয়াহ'লে ভিডিওটো আৰম্ভ কৰোঁ এই পেকেটটো দেখিছেনে আপোনালোকে এইটো হৈছে পিতাম্বৰী পেকেট সেই পেকেটটো কাঁহৰ কাঁহী বাতি দোকানত সহজে পায় আৰু সেই পেকেট দি কেনেকৈ চাফা কৰোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াতে পেকেটতে গোটেইখিনি লিখি দিয়াও আছে কেনেকৈ চাফা কৰিব পাৰে আৰু মই কেনেকৈ চাফা কৰোঁ সেইখিনি আপোনালোকক দেখুৱাই আছোঁ কিমান ধুনীয়াকৈ চাফা হৈ গৈছে কুলা কুলা আৰু ৰঙা ৰঙা নিচিনা সেই দাগখিনি নাইকিয়া হৈ গৈছে হয় মই এইটো ক'ব যোৱা নাই যে প্ৰথম কাঁহীখন যেতিয়া কিনোতে যিটো চাইনিং আহে যিটো নতুন হৈ আহে সেইটোলৈ ক'ব যোৱা নাই সেইটো হ'ব বুলি মই ক'ব যোৱা নাই কিন্তু সেই যোনটো কুলা কুলা দাগ আৰু যিটো ৰঙা নিচিনা এটা দাগ পৰে সেইখিনি ধুনীয়াকৈ চাফা হৈ যায় আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন